এয়া সাংস্কৃতিকা মিৰ্জাই পঢ়াইছে গুৰু বন্দনা। তাতে বহিল গুৰু বন্দনাৰ পাছতে আমি এইবাৰ কৰিছোঁ পিয়ানো বাদন আৰু তেওঁলোকে কি বজাব সেয়া এতিয়া ঘোষণা কৰি নিদিওঁ, কাৰণ আপোনালোকে শুনিলে গমেই পাব আৰু অভিভাৱকসকলে নিশ্চয় ইতিমধ্যে গমেই পাইছে কি বজাই আছে, ঘৰত এদিন প্ৰেক্টিচ কৰি আছে। এয়া হৈছে পিয়ানো গ্ৰুপ এ।
আৰু কোনো মাতি মাতি নিকো খাব পাৰিলে ভালেই আছিল দৌৰা দৌৰিতে মানে চাহ তাহ কাপোৰ খোৱা আপুনি যাওকচোন কিটচেন ক'ত আছে ছাৰ তাৰমানে দুটা কাৰণত পাতিছে আৰু ছাৰৰ জন্মদিনৰ আৰু মানে ইয়াৰ এনুৱেল হেৰি আৰু যিসকল অভিভাৱক আছে তেখেতসকললৈ ছাৰৰ আজিৰ দিনতে জন্মদিন হৈছিলে এইটো কাৰণে কৰিছোঁ যে আপোনালোকে নিজৰ সন্তানক প্ৰণালীবদ্ধ সংগীত আগৰ ভিডিঅ'খিনি উঠোৱা নহয় তেওঁলোকে যে আগবাঢ়ি আহিছে সেই বৰ ডাঙৰ কথা আৰু সংগীতৰ শিক্ষা নোহোৱাকৈও সংগীত পৰিৱেশন কৰিব পাৰি কৰি আহিছে বহুতে কৰে এতিয়াও কৰে কিন্তু যদি প্ৰণালীবদ্ধ শিক্ষা থাকে শিক্ষিত সংগীতজ্ঞ যদি হয় তাৰ মৰ্যাদা বেলেগ সেই শিক্ষাৰ মূল্য বেলেগ কোনো বিকল্প নাই যিকোনো শিক্ষাই হওক শিক্ষা সদায় আমাক লাগিব আৰু সংগীতৰ আনুষ্ঠানিক শিক্ষা যদি থাকে বিশেষকৈ ইয়াত যি আলোচনা কৰা হৈছে আৰু
জয়ৰাজ বৰ্মন আৰু তন্ময় জ্যোতি পাঠক কেউগৰাকীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু গোটেই দলটোৰে প্ৰশিক্ষক হৈছে শ্ৰী মন্টু ওজা, তেখেতক সাংস্কৃতিকা মিৰ্জাৰ ফালৰ পৰা
কি গছ বা কি গছ ভাল গছ ভাল হৈছে ফটোটো বৰ্তমান ভিডিঅ' হৈ আছে দেই ৰুমৰ তাতে থিয় আছো
আপোনালোকক এটা বস্তু দেখাওঁ ভাবিছোঁ এইটো দেখিছে এনেকৈ দিলে পোহৰ দেখিছেনে এনেকৈ পোহৰ দিছে হ'ব নেকি ন Very well.